নমস্কাৰ বন্ধুসকল, বিশ্বৰ ক্ৰিকেট খবৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ আপোনালোকক। বিশ্বৰ সকলো ক্ৰিকেট খেলৰ বাতৰি পাবলৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। আজি আমি কথা পাতিম অহা মাহত হ'বলগীয়া বাংলাদেশ আৰু ভাৰতৰ টি20 ছিৰিজৰ বিষয়ে। কিমান তাৰিখৰ পৰা টি20 ছিৰিজ আৰম্ভ হ'ব, কিমান সময়ত খেল আৰম্ভ হ'ব, কোনটো চেনেলত লাইভ চাব পাৰিব আদি সকলোখিনি এই ভিডিঅ'টোত আলোচনা কৰিম। তেন্তে আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টি20 আৰু টেষ্ট ছিৰিজ শেষ হোৱাৰ পিছত ভাৰতীয় ক্ৰিকেট দল এইবাৰ সাজু হৈছে বাংলাদেশৰ বিৰুদ্ধে অহা ৩ নৱেম্বৰৰ পৰা হ'বলগীয়া টি20 ছিৰিজৰ বাবে। তিনিখন টি20 খেলৰ প্ৰথমখন খেল অনুষ্ঠিত হ'ব অহা ৩ নৱেম্বৰ দেওবাৰে দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত। সন্ধিয়া ৭ বজাৰ লগে লগে পোনপটীয়াকৈ উপভোগ কৰিব পাৰিব ভাৰত বনাম বাংলাদেশৰ টি20 খেল। প্ৰথম খেলখনৰ পিছত দ্বিতীয় খেলখন অনুষ্ঠিত হ'ব ৭ নৱেম্বৰত ৰাজকোটত আৰু তৃতীয় তথা শেষৰ খেলখন অনুষ্ঠিত হ'ব ১০ নৱেম্বৰত নাগপুৰত। তিনিওখন টি20 খেলেই একে সময়তে অনুষ্ঠিত হ'ব। সন্ধিয়া ৭ বজাৰ লগে লগে খেলকেইখন উপভোগ কৰিব পাৰিব। বৰ্তমান সময়ত বাংলাদেশ ক্ৰিকেট টীমটো কোনো গুণেই কম নহয়। ভাৰতৰ বিৰুদ্ধে হ'বলগীয়া এই টি20 ছিৰিজটো অতি ৰোমাঞ্চক হোৱাৰ সম্পূৰ্ণ আশা আছে। বন্ধুসকল, আপোনালোকে হয়তো জানেই ভাৰতত অনুষ্ঠিত হোৱা ক্ৰিকেট খেলসমূহ প্ৰচাৰৰ দায়িত্ব ষ্টাৰ স্পৰ্টৰ হাতত থাকে। গতিকে ভাৰত বনাম বাংলাদেশৰ টি20 ছিৰিজ চাবলৈ আপোনালোকে ষ্টাৰ স্পৰ্ট ছাবস্ক্ৰাইব কৰি ল'ব আৰু মোবাইলৰ জৰিয়তে খেলকেইখন উপভোগ কৰিবলৈ হটষ্টাৰৰ জৰিয়তে পাৰিব। আজিলৈ ইমানেই। যদি ভিডিঅ'টো ভাল লাগিল আপোনালোকৰ ক্ৰিকেট অনুৰাগী বন্ধুসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।